আমাৰ এই বেংকুৱেট হলটো শুভাৰম্ভ কৰা হ'ল সম্পূৰ্ণ আমাৰ ট্ৰেডিশনেল আমাৰ যিবোৰ কালচাৰেল প্ৰগ্ৰাম আছে সেইবোৰ আমি ৰাখিছোঁ দিহা নাম দি আমি আৰম্ভ কৰিছোঁ এতিয়াও আমাৰ কিছুমান যিটো পৰম্পৰাগত ট্ৰেডিশনেল নাচ গীত মাত আছে সেইবোৰ দি আমি অনুষ্ঠানটো শুভাৰম্ভ কৰিছোঁ কনকা ভিলেজ ৰিজৰ্ট কনকা ভিলেজ ৰিজৰ্ট কেনেধৰণে সহায় হৈছে বুলি ভাবে আমি আসলে এইটো এটা নতুন সংযোজন কৰিছোঁ আগতে আমি যিখিনি এডভেঞ্চাৰ এক্টিভিটিজ বা আমাৰ ৰুম আছে তাতে আমাৰ বিভিন্ন জায়গাৰ পৰা মানুহবোৰ আহি টুৰিষ্টবোৰ আহে অসমৰ বাহিৰৰো যথেষ্ট মানুহ আমাৰ তাতে আহে তো এতিয়া এইটো এটা ইভেন্ট সেক্টৰত আমি সোমাব বিচাৰিছোঁ যেটো আমাৰ ডেষ্টিনেশ্যন ইভেন্ট যিবোৰ আজিকালি এটা উঠি আহিছে তো তেনেকুৱা প্ৰগ্ৰামবোৰ কৰিবৰ কাৰণে এইটো আমি আগবাঢ়িছোঁ নেশ্যনেল পৰ্যায়ত আপোনালোকৰ কনকাই কেনেকুৱা আদৰি লৈছে নেশ্যনেল পৰ্যায়ত মানে বাহিৰৰটো আমি যথেষ্ট আজিকালি অসমৰ বাহিৰৰ যথেষ্ট টুৰিষ্ট পাওঁ বহুত মানুহ আমাৰ তাতো ডাইৰেক্টলি আহে এনেকুৱা নহয় যে কাজিৰঙাত আহে বা হেৰিত আহি সোমাই যায় সেইবোৰো আছে কিন্তু আমাৰ ইয়াতে কনকালৈ বুলিও বহুত নৰ্থ বেংগলৰ বা মহাৰাষ্ট্ৰ ছাইডৰ বহুত মানুহ মই পাইছোঁ তেওঁলোক আহে কনকালৈকে আহি আকৌ অসমত বিভিন্ন জায়গাত ফুৰি যায় সো আমি ভাবিছোঁ যে আমাৰ যি পৰ্যটন ক্ষেত্ৰখনত আমি এটা ভাল ভূমিকা ল'ব পাৰিছোঁ আৰু আহি থকা দিনবোৰত আৰু বহুত কিবা কৰাৰ প্লেন আছে এডভেঞ্চাৰৰ ক্ষেত্ৰত হওক বা ইভেণ্টৰ ক্ষেত্ৰতো আমি আৰু আগবাঢ়িবলৈ চেষ্টা কৰি আছোঁ এই ব্যৱসায়ী হিচাপে কেনেকুৱা অনুভৱ হৈছে আপোনাৰ ভাল লাগিছে চেলেঞ্জটো বহুত আছে মেইন চেলেঞ্জ ধৰক আমাৰ কেপিটেলটো বহুত কম আমি এটা সাৰ্ভিস ক্লাছৰ পৰা আমি চাকৰি কৰা মোৰ মা দেউতাও স্কুলত হেডমাষ্টাৰ আছিলে এনেকৈ শিক্ষক মানে সেইটো বেকগ্ৰাউণ্ডটো আমাৰ বিজনেছ নাছিলে তো এতিয়া আমি লাহে লাহে বিজনেছত আহিছোঁ গতিকে আমাৰ বহুত চেলেঞ্জ মেইনলি কেপিটেলত বহুত চেলেঞ্জ হয় কিন্তু আজিকালি অলপ বেংকবোৰেও অকণমান ফ্লেক্সিবিলিটি দিছে বেংকৰ আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা স্কিম কিছুমান আহিছে গতিকে আমি সেইবোৰৰ সুবিধা ল'ব বিচাৰিছোঁ আৰু তাৰোপৰি কিছুমান আমাৰ মেন পাৱাৰ বহুত প্ৰব্লেম হয় আমাৰ পিছপৰা জেগা ট্ৰেইনড স্কিল্ড মেন পাৱাৰ পোৱাটো অকণমান অসুবিধা হয় যুৱ সমাজৰ প্ৰতি কেনেকুৱা এটা আহ্বান যুৱ সমাজৰ প্ৰতি এটাই মোৰ কথা হ'ল কি আমি কাম কৰিব লাগিব আমি আগবাঢ়ি আহিব লাগিব লোকৰ জাতিবোৰক আমি দোষ দি থাকিলে নহ'ব আমি যেতিয়ালৈকে নিজে আগবাঢ়ি নাহোঁ তেতিয়ালৈকে বেলেগ ৰাজ্যৰ হওক বেলেগ জাতিৰ মানুহবোৰে সেই সুবিধাখিনি ল'বই আমি পৰ্যটন বিভাগৰ পৰা কিবা সহায় সহযোগিতা বিচাৰিব নেকি নাই আজিও আমি পৰ্যটন বিভাগৰ কিছু ব্যক্তিক বিষয়াক এনেকৈ নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকে নিশ্চয় তেওঁলোকে যদি আমাৰ অনুষ্ঠানটোক অলপ আৰু অকণমান এক্সপ'জাৰ দিয়ে আমি সুবিধা পাম ধৰক তেওঁলোকৰ আসাম বা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আছে তাতে আমাক ইনক্লুড কৰিবলৈ আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু তেওঁলোকৰ যিবোৰ বিভিন্ন প্ৰগ্ৰাম আছে তাত আমাক অলপ এক্সপ'জাৰ দিলে আমাৰ বস্তুটো আৰু আগবাঢ়ি যাব